हेलो फ्रेंड्स, मैं शाकिर हुसैन मोर चेनेলত आपनालोকক स्वागतम जनाइছোঁ। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম যে আপোনালোকে আধাৰ কাৰ্ড কেনেকৈ আৰু ক'ত এপ্লাই কৰিব তাৰ বিষয়ে, আৰু লগতে আপোনালোকক জনাম যে আপোনালোকে আধাৰ কাৰ্ড এপ্লাই কৰোঁতে কি কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব তাৰ বিষয়ে। এতিয়া আপোনালোকক জনাম যে আপোনাৰ আধাৰ কাৰ্ড চেণ্টাৰ ক'ত আছে আৰু আপুনি কেনেকৈ এপ্লাই কৰিব। ফাৰ্ষ্টত আপোনাৰ মোবাইলত যাওক আৰু আপোনাৰ যিকোনো ব্ৰাউজাৰত সাৰ্চ কৰক UIDAI বুলি। সাৰ্চ কৰাৰ পিছত আপুনি চাব পাৰিব UIDAI বুলি একদম ওপৰত ডাঙৰকৈ লিখা আছে, তাত ক্লিক কৰক। তাৰ পিছত আপুনি চাব পাৰিব একদম ওপৰত আছে আধাৰ অনলাইন সাৰ্ভিসেছ, তাৰ তলতে লিখা আছে আধাৰ এনৰোলমেণ্ট, তাৰ তলত আছে আপোনাৰ এনৰোলমেণ্ট এণ্ড আপডেট চেণ্টাৰ ইন বেংকছ এণ্ড পোষ্ট অফিচ, সেইটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি চাব পাৰিব এনেকুৱা এটা পেজ আহিব, য'ত আপোনাৰ ষ্টেট ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব দিব। আপুনি সিলেক্ট কৰক আসাম ডিষ্ট্ৰিক্ট। উদাহৰণ হিচাপে মই লৈছোঁ কামৰূপ মেট্ৰ'। আপোনাৰ ষ্টেট আপুনি সিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট, তাৰপিছত গুৱাহাটী, তাৰপিছত এইটো আপোনাৰ যিটো হয় সেইটো সিলেক্ট কৰিব ভিলেজ। তাৰপিছত আপুনি ভেৰিফিকেশ্যন কোডটো লিখিব 2G7G2 আৰু সাইডত চাব আপুনি সাৰ্চ অপশ্যন আছে, এই সাৰ্চ বাটনত ক্লিক কৰক আৰু চাব আপোনাৰ এড্ৰেছ আহি গৈছে কৰ্পোৰেশ্যন বেংক, আৰু ইয়াতে আছে আপোনাৰ বেংকৰ এড্ৰেছ, আৰু আপুনি কাক কণ্টেক্ট কৰিব সেই কণ্টেক্টজনৰ নামো আছে ইয়াতে। আৰু যদি আপোনাৰ এড্ৰেছৰ কনফিউজন হয় তেতিয়াহ'লে আপুনি লোকেট চেণ্টাৰ বুলি অপশ্যন আছে, তাতে ক্লিক কৰিলে আপোনাৰ এড্ৰেছটো ওলাই যাব। এতিয়া আপোনালোকক জনাম আধাৰ কাৰ্ডৰ বাবে আপোনাৰ প্ৰয়োজনীয় প্ৰমাণপত্ৰ। আপোনাৰ তিনিটা প্ৰমাণপত্ৰ লাগিব, আপোনাৰ নিজৰ, আপোনাৰ ঠিকনাৰ আৰু বয়সৰ। এতিয়া চাম আপোনাৰ প্ৰমাণপত্ৰৰ ভিতৰত কি হ'লে হ'ব। পাছপোৰ্ট, ৰেচন কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID কাৰ্ড, গভট কলেজ ID কাৰ্ড, CSP পাছবুক, ড্ৰাইভিং লাইচেন্স, এইবিলাকৰ যিকোনো এটা হ'লে হ'ব। আৰু যদি নাথাকে তেতিয়াহ'লে আপুনি এটা চৰকাৰী অফিচাৰৰ পৰা লেটাৰ লিখি আনিলেও হ'ব। দ্বিতীয়তে আছে আপোনাৰ ঠিকনাৰ প্ৰমাণপত্ৰ। ঠিকনাৰ প্ৰমাণপত্ৰৰ ভিতৰত আছে বেংক পাছবুক, পাছপোৰ্ট, পোষ্ট অফিচ একাউণ্ট পাছবুক, ৰেচন কাৰ্ড, ভোটাৰ ID কাৰ্ড, ড্ৰাইভিং লাইচেন্স, কাৰেণ্ট বিল, CSP পাছবুক। এই 8টাৰ এটাও যদি আপোনাৰ থাকে তেতিয়াহ'লে হ'ব, আৰু যদি এটাও নাথাকে তেতিয়াহ'লে আপুনি পঞ্চায়তৰ পৰা চাৰ্টিফিকেট ল'লেও আপোনাৰ হ'ব। এতিয়া 3 নম্বৰত আছে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ। বয়সৰ প্ৰমাণপত্ৰৰ ভিতৰত আছে আপোনাৰ জন্মৰ চাৰ্টিফিকেট, আপোনাৰ মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, যিকোনো চাৰ্টিফিকেট যাতে জন্ম তাৰিখ উল্লেখ থাকে, পাছপোৰ্ট, পান কাৰ্ড। আৰু যদি এইবিলাকৰ এটাও নাই তেতিয়াহ'লে আপুনি গেজেটেড অফিচাৰৰ পৰা এটা লেটাৰ লিখিলে হ'ব। আৰু যদি আপোনাৰ পাছপোৰ্ট আছে তেতিয়াহ'লে বেলেগ ডকুমেণ্টছৰ কোনো প্ৰয়োজন নহ'ব। তাৰপিছত আপোনাৰ যদি পান কাৰ্ড আৰু ভোটাৰ ID আছে তেতিয়াহ'লে আপোনাৰ বেলেগ কোনো ডকুমেণ্টছৰ দৰকাৰ নাই, এই দুটা হ'লেই হৈ যাব। ৰেচন কাৰ্ড আৰু পান কাৰ্ড হ'লেও হ'ব, এই দুটা হ'লেও হ'ব আপোনাৰ। আৰু যদি আপোনাৰ বেংক পাছবুক
আৰু ভোটাৰ ID আছে তেতিয়া হ'লেও হ'ব। ফ্ৰেণ্ডছ, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থ্যাংকস ফৰ watching.